চাওক মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত মীন বিভাগৰ যিজন SDO আছিলে তেখেতে হৰ ঘৰ তিৰংগাৰ সজাগতাৰ নামত আজি কালি দেখিবলৈ পাইছোঁ ছ'চিয়েল মিডিয়াৰ যোগে ৰাষ্ট্ৰীয় পতাকাখনক সম্পূৰ্ণৰূপে অপমান কৰি ওলোটাকৈ লৈ অপমান কৰি আৰু মাটিত পেলাই ভৰিৰে গছকি ছ'চিয়েল মিডিয়াত কিছুমান পোষ্ট দিয়া আমি দেখিবলৈ পাইছোঁ। গতিকে সজাগতাৰ নামত যদি জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়ববীয়াই ৰাষ্ট্ৰীয় পতাকাখনক অপমান কৰিবলৈ হয় তেতিয়াহ'লে সৰ্বসাধাৰণ মানুহক সজাগতা কেনেকৈ সৃষ্টি কৰিব। গতিকে এইটো আমাৰ প্ৰশ্ন হৈ আহি পৰিছে আৰু আমি সৰ্বসাধাৰণ ৰাইজলৈ আমি এটা অনুৰোধ জনাইছোঁ, তেওঁলোকে এই 15 আগষ্টৰ পিছত এই আমাৰ ৰাষ্ট্ৰীয় পতাকাখন যে তেওঁলোকে য'তে ত'তে পেলাই নিদিয়ে আৰু তেওঁলোকে এই ৰাষ্ট্ৰীয় পতাকাখন শুদ্ধ স্থানত তেওঁলোকে ৰাখিবৰ কাৰণে আমি সৰ্বসাধাৰণ ৰাইজক আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ।